ৱাও এটা একদম বেলেগ অনুভূতি কুশল কোঁৱৰক য'ত ফাঁচি দিয়া হৈছিল তেওঁক যোনকেইটা কক্ষত ৰখা হৈছিল একদম গোটেইকেইটা দেখিলোঁ যিহেতু আমিকেইটাও কিডছে হৈ আছোঁ সৰু সৰু ল'ৰা ছোৱালী বৰ্তমান আমি গৈ আছোঁ যোৰহাটত অৱস্থিত নৱনিৰ্মিত স্বৰাজ উদ্যানলৈ। বৰ্তমান আহিছোঁ আমি যোৰহাটত অৱস্থিত স্বৰাজ উদ্যানলৈ। একচুৱেলি ভবা নাছিলোঁ ইয়াত ইমান মানুহ হয় বুলি, যথেষ্ট একচুৱেলি মানুহ হৈছে ইয়াতে। আহিলোঁ প্ৰথমবাৰৰ কাৰণে, এতিয়া সোমাবলৈ বুলি গৈ আছোঁ। মই আহিছোঁ আৰু মোৰ লগত দুটা আহিছে, এইফালে গৌৰৱ আহিছে, তাৰপিছত চন্দনো। নতুনকৈ নিৰ্মাণ কৰা এই স্বৰাজ উদ্যানত একদম লোকে লোকাৰণ্য হৈ থাকে। আপুনি যেতিয়াই নাযাওক লাগিলে ইয়াত এনেকৈয়ে মানুহ দেখা পাব। বাকী ইয়ালৈ যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে কোনো ধৰণৰ আপুনি টিকেট কাটিব নালাগে দেই। কেনেকুৱা লাগিছে চন্দনো আহি? মজা। আল্টিমেট নেকি? ফাৰ্ষ্ট টাইম আজি। ফাৰ্ষ্ট টাইম ন? মোৰ অৱশ্যে ফাৰ্ষ্ট টাইমে হয়, কিন্তু আমাৰ এইজনৰ ছেকেণ্ড টাইম। হাঁহি হাঁহি আহিছে পুৰা। ভাল লাগিছে হয় নাই? ভাল লাগিবই, ভাল লগাকৈ, কাৰণ বনাইছেই ন। অকণমান আন্ধাৰ হ'ব দিয়া তেতিয়াহে। য়েছ, মানে আন্ধাৰ হ'লে বেছি ভাল লাগিব ন। কি চাম? এইটো কুশল ফাঁচি দিছিলে। কুশল কোঁৱৰৰ হেংগিং স্পট। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কুশল কোঁৱৰ ডাঙৰীয়াই সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু তাৰ ফলশ্ৰুতিত 1943 চনত তেখেতক ফাঁচীকাঠত এইখিনি জেগাতে ওলমোৱা হয়। ভাবকচোন, দেশৰ কাৰণে এজন ব্যক্তিয়ে কেনেকৈ প্ৰাণ আহুতি দিছিল। তাৰ ফলতে আজি আমি এইখন স্বাধীন দেশত আমি মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছোঁ। এতিয়া আপোনালোকে চাব পাৰিব শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি কক্ষ, ইয়াতে তেখেতক ৰখা হৈছিল। এটা একদম বেলেগ অনুভূতি কুশল কোঁৱৰক য'ত ফাঁচি দিয়া হৈছিল তেওঁক যোনকেইটা কক্ষত ৰখা হৈছিল একদম গোটেইকেইটা দেখিলোঁ। প্ৰথমবাৰৰ কাৰণে দেখিলোঁ। আমি সৰুৰ পৰা অসম হিষ্ট্ৰীত সেইখিনি পঢ়ি আহিছিলোঁ, কিন্তু প্ৰথমবাৰ চকুৱে দেখা পাই বহুত বেছি ভাল লাগিছে। দেশ প্ৰেমো জাগ্ৰত হৈ উঠিছে। চন্দনো ভাল লাগিলে নহয় নহয় জানো? মজা মজা। ডেঞ্জাৰ প্লেচ আৰু ডেঞ্জাৰ প্লেচ ন? যিহেতু আমিকেইটাও কিডছে হৈ আছোঁ সৰু সৰু ল'ৰা ছোৱালী, গতিকে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে যোনটো ছেকশ্যন আছে তালৈ বুলি আমি বৰ্তমান খেলিবলৈ গৈ আছোঁ। উঠিবা নেকি? হা? উঠিবা নেকি? য়েছ, উঠিম, চিচ খেলিম, হেল্ল' হেঁচা খেলিম। খেলিব এই নেখেদে নেখেদে, আমি খেলিব লাগিব। ইয়াতে অ'পেন জিমৰ ব্যৱস্থা আছে। আমি জিম নমৰা ল'ৰাকেইটাই ফ্ৰীতে পাই ভাবিলোঁ অলপ জিমকে মাৰি লওঁ। মানুহ জাষ্ট এইটো কি হয়, ছিক্স পেক বনাই নেকি? মাৰি পিনে কেনেকুৱা লাগিছে? হেৰি মই ট্ৰাইচেপ মাৰিম এইবাৰ। চাইন ইন মাৰা। এপছ মাৰি হৈ গ'ল, এতিয়া ট্ৰাইচেপ মাৰিম। 1 2 বহুত দিন মৰা নাই। 3 নহ'ব 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 নহ'ব। বহুত দিন নাই মৰা, একদম ভাগৰ লাগি গ'ল। দিয়া মই মাৰিছোঁ। তুমি মাৰিবা? মই পাৰিম। সি বোলে পাৰিব, সি এতিয়া মাৰিবলৈ গৈছে দেই। বেগ চেগ লৈ মাৰিব। য়েছ য়েছ, ই পাৰিছা পাৰিছা। গৌৰৱ, তুমি নামাৰা নেকি? নামাৰা? য়েছ, গৌৰৱে মাৰিব। ইয়াৰ পিছত গৌৰৱে মাৰিব, বেগ লৈ মাৰিব হা। একো নহয়, বোকাহে। আৰে বোকাহে, তুমি ধুই দিবা ন, হৈ গ'ল। অ'কে, এবাৰ গৌৰৱে মাৰিব। 1 গৌৰৱ 3, আৰু অলপ তললৈ, আৰু অলপ তললৈ, আৰু অলপ তললৈ। 4 5, আৰু যাব আৰু যাব। 6, বঢ়িয়া বঢ়িয়া গৌৰৱ, আৰু পাৰিবা। এইটো মাৰো। চিন আপ মাৰিবা। লাহে লাহে কৰিম। ৰাতি যিহেতু ইয়াতে লাইটবিলাক জ্বলাই দিয়া হয়, গতিকে ৰাতি ভিউটো বহুত ধুনীয়া আহে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে ইয়ালৈ আহিব পাৰিব। যোৰহাটৰ যিটো জেইল ৰোড, তাতে এই স্বৰাজ উদ্যানখন আছে। চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ।
টিকেট চিষ্টেম কৰিব কেইদিনমানৰ পাছত। কিহৰ টিকেট চিষ্টেম কৰে? এতিয়া তোমাৰ ফ্ৰী দিছে এতিয়া তোমাৰ কমপ্লিট হোৱা নাই গোটেইটো বনোৱা। আচ্ছা আচ্ছা, মানে কমপ্লিট হ'লে তোমাৰ মতে টিকেট চিষ্টেম কৰি দিব। 100% কৰিব। টিকেট কৰিলে ভাল হ'ব নে বেয়া হ'ব? তোমাৰ মতে কৰিব লাগে নে নালাগে? কৰিবও লাগে নকৰিবও লাগে। তুমি বহুত মানে ডিপ্ল'মেটিকেলি আনচাৰটো দিলা, লাগেও আৰু নালাগেও। তোমাক সুধিছোঁ লাগে নে নালাগে, এটা ৱৰ্ডত কোৱা। এবছৰ পাছত কৰিলে ভাল। কেলে তেতিয়া আৰু 2বাৰ 3বাৰ মানে আহিম। মানে এবছৰৰ ভিতৰত মানে আমি আৰু 2-3বাৰ চাই ল'ম, সেইটো ক'ব বিচাৰিছা? এবছৰ পাছত কৰিলে ভাল হ'ব। তেনেকুৱা নি কথাটো? অ'কে গাইজ, চান্দনৰ মতে টিকেট কাটিব লাগে 1 বছৰ পিছৰ পৰা, আৰু আপোনালোকে কি কয় কমেণ্ট ছেকশ্যনত জনাব। উদ্যানত আমি যথেষ্ট সময় কটালোঁ। বাকী এতিয়া আমি গোলাঘাটৰ অভিমুখে আমি তিনিওটা বন্ধুৱে একেলগে যাত্ৰা আৰম্ভ কৰিম, বাইক লৈ যাম। বহুত ভাল লাগিলে, আপোনালোকে ইয়ালৈ যিসকলে আহিছে আৰু নহাসকলেও এপাক আহিব। যথেষ্ট একচুৱেলি মানুহৰ ভিৰ হয়, আৰু যিটো ফিল একচুৱেলি ইয়ালৈ আহি হয় সেইটো আপোনালোকে আহিলেহে অনুভৱ কৰিব। বাকী আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি কমেণ্ট ছেকশ্যনত জনাব। ভাল পালে নিশ্চয়কৈ লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ'বোৰ দেখি থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।